আমি বেকাৰ লৰাবোৰ আমি বেকাৰ লৰাবোৰ একোজন গুণ্ডা এই ভদ্ৰ সমাজৰ চকুত। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি, সাধাৰণ মানুহক হাৰাশাস্তিৰ ফলত আহ্বান কৰা অসম বন্ধৰ বাবে আমি বেকাৰ লৰাবোৰ গুণ্ডা চৰকাৰ আৰু প্ৰশাসনৰ চকুত। ধুনীয়া ছোৱালীক প্ৰপ'জ কৰাই আমাৰ নিচিনা বেকাৰ ল'ৰাবোৰৰ কাম, সেইবাবে আমি গুণ্ডা ছোৱালীহঁতৰ দেউতাকৰ চকুত। পকেট খালী হ'লে, দামী উপহাৰ দিব নোৱাৰিলে, DSLR আৰু বুলেট নথকা হ'লে আমিবোৰ হৈ পৰোঁ অসভ্য ছোৱালীহঁতৰ চকুত। আন্দোলন কৰিলে কমিউনিষ্ট, সমালোচনা কৰিলে বিৰোধী। আমি বেকাৰ ল'ৰাবোৰ প্ৰতিদিনে একোটা নতুন পদ পায়েই থাকোঁ। তথাপি কিয় বা ভাল লাগে গুণ্ডা হ'বলৈ, দুৰ্নীতি দেখিলে প্ৰতিবাদ কৰিবলৈ, সৰু সৰু কথাত ৰাস্তা ঘাট কপাবলৈ ভাল লাগে, ছোৱালীহঁতৰ লগত প্ৰেম কৰিবলৈ ভাল লাগে, পাৰ্কত তাইৰ লগত সন্ধিয়া কটাবলৈ। আমাক যিমানেই গুণ্ডা অসভ্য বুলি পদ নিদিয়ক কিয়, আমি বেকাৰ ল'ৰাবোৰ যে এনেকুৱাই।